হসানে মৰমৰে মায়া 6 বছৰ পাই গাইছো 6 বছৰ পাই এতিয়া কিমান ডাঙৰ হলা তুমি এতিয়া হলো 12 বছৰ বহুত ডাঙৰ হলা हो सके तो इसमें जिंदगी बिता दो पल जो ये जाने वाला है ओ তোমাৰ গান বলে ভাইরাল হৈছে তুমি তেতিয়া বুজি পাইছিলা না ভাইরাল মানে কি তুমি যেমন হুকান বন নিয়ৰৰে চেসা তুপাল আইসক্রিম খাই ভাল পাওঁ আইসক্রিম খাই ভাল পাওঁ মাছলৈ গৈছিলো এজনীও না পালো আৰু প্ৰথমবাৰ আহিছা তুমি এটা গৈ পেলাই কি বুলি কবাগে লগব সুধিবটো তোমাক সুধিব মোক কৈ আছিল এটা ডাঙৰ মানুহ হ'লে আমাক পাহৰি যাব বুলি মই ক'লে নাপাহৰো পাহৰি যাবি বুলি কৈছিনি নাই না পাহৰে হয় আৰু তোমাৰ গানবোৰ মানে কিমান দিন লাগে মুখস্থ কৰোতে এদিনত মুখস্থ হৈ যায় পূৰ্বটো মাথাত আহি যায় খালি শব্দবোৰ মাথাত নাহে আৰু আমি আহি এতিয়া ঈশান নিউজৰ ষ্টুডিঅ'ত উপস্থিত হৈছো আৰু প্ৰথমবাৰৰ কাৰণে ষ্টুডিঅ'ৰ মজিয়াত কেমেৰাৰ সন্মুখত লাইটৰ সন্মুখত গীত গাব কথা পাতিব অভিৰাজে অভিৰাজ প্ৰথমবাৰৰ কাৰণে তুমি ষ্টুডিঅ'লৈ আহিছা প্ৰথমবাৰৰ বাবে তুমি কেমেৰাৰ সন্মুখীন হৈছা ইয়াৰ পূৰ্বে তুমি নিজৰ এলেকাত সন্মুখীন হৈছা দেখিছা কিন্তু গুৱাহাটীত তোমাৰ এটা বিশেষ ভিডিঅ'ৰ কাৰণে তুমি আজি আহিবলৈ সুবিধা পাইছা এখন বিশাল মঞ্চ বুলি ক'ব লাগিব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু তোমাৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছিল তুমি এটা গান গাইছিলা সেই গান অসমৰ জনতাৰ মোবাইলে এতিয়া সোমাই পৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু ডাঙৰ হলে কি হ'বা তুমি সিঙ্গাৰ হ'বা কাৰ নিচিনা হ'বলৈ মন যায় জুবিন গাৰ্গৰ নিচিনা মন যায় আৰু তুমি যে গান গালা আৰু এনে ধৰণে ভাইৰেল হলা এয়াই তোমাৰ প্ৰথম গান আছিল নে ইয়াৰ পূৰ্বেও তুমি গান গাইছিলা বহুত আগতে মই প্ৰথম যেতিয়া গাইছিলো ষ্টেজত হেতু আছিল মোৰ মনৰ কল্পনা স্কুলত যেতিয়া ভাইৰেল হ'ল গানটো হেতু গাইছিলো মায়া আৰু তুমি কেতিয়াৰ পৰা গান গোৱা আৰম্ভ কৰিলা 6 বছৰ পাই গাইছো 6 বছৰ পাই এতিয়া কিমান ডাঙৰ হলা তুমি এতিয়া হলো 12 বছৰ বহুত ডাঙৰ হলা আৰু তোমাৰ এই গানৰ যাত্ৰাটোত গান তুমি ক'ৰ পৰা শিকিছিলা জুবিন গাৰ্গৰ গান শুনিনে কিহত শুনা মোবাইলত শুনা আৰু আমি এটা কথা শুনিছিলো তুমি তোমাৰ কাষতে থকা মাৰ পৰাও গান শুনা আমাৰ সৈতে মাতৃ আছে ৰীতা বৰগোহাঁই আপোনাকো স্বাগতম জনাইছো আপোনাৰ সন্তানৰ এটা বিশেষ গীত এতিয়া অসমৰ জনতাৰ মোবাইলে আছে সকলোৱে শুনিছে আৰু সকলোৱে জানিব বিচাৰিছে এই কণ্ঠনো কোন এই কণ্ঠ কোৰ হয় কাৰ সন্তান সকলোৱে জানিব বিচাৰিছে কেনেকুৱা লাগিছে আজি আপোনাৰ সন্তানৰ বাবে এটা ডাঙৰ প্লেটফৰ্ম আপুনি লাভ কৰিছে কেনেকুৱা ধৰণৰ মন্তব্য দিব মানে মোক মানে ভাল লাগিছে মোক মই মানে ভবা নাছিলো ভগৱানৰ কৃপাত মানে কি হৈ গ'ল মই মানে স্কুলৰ পৰা মোক ফোন আহিলে বাইদেউ মোক ফোন কৰিলে যে ৰীতা তুমি সোনকালে আহা এনেকুৱা কথা তাৰ মই ক'লো বাইদেউ কি হ'ল বোলে এনেকুৱা কথা মানে ৰিপৰ্টাৰ আহিছে চব মানে ল'ৰাটো আজি গানটো মানে ভাইৰেল হ'ল মই মানে সেইটো সময়ত মানে কি কৰোঁ নকৰোঁ এনেকুৱা লাগি গ'ল মই একদম দৌৰি গৈছোঁ স্কুলত মেডামে আমাৰ যিটো মানে মিনুমা বাইদেউ তেওঁ মানে বহুত ছাপোৰ্ট কৰিলে ল'ৰাটোক মানে চব ক্ষেত্ৰতে মানে আগবঢ়ায় তেওঁ মানে গান কিবা ফাংচন পাতিলেও তেওঁ মানে আগবঢ়ায় কেতিয়া গাইছিল সেই বিশেষ গানটো কেনেকৈ ভাইৰেল হ'ল আপুনি কওকচোন মানে আমাৰ মানে বেটা স্কুলত মানে কিবা এটা প্ৰগ্ৰাম পাতিছিলে বাহিৰৰ পৰা মানে ল'ৰা ছোৱালীবোৰ আহিছিলে মানে কিবা এটা মানে হেৰি কৰিবলৈ তেতিয়া মানে মেটৰ এসপ্তাহৰ মানে প্ৰগ্ৰামটো আছিলে তাৰ মানে লাষ্টৰ দিনত মানে কিবা এটা ফাংচন পতাৰ কাৰণে মানে আমাৰ বেটাক মানে গান গাবলৈ ক'লে অভিৰাজক তাৰপৰা বাইদেৱে মানে হেৰি কৰিলে ফ'ৰ্চ যে তুমি অভিৰাজ গোৱা গানটো তাৰপৰা সি গালে সেইটো গান মানে চবে বহুত ভাল পালে তাৰ মানে সেই গোটেইখিনি যিমান আছিলে চবে মানে তাৰ ভিডিঅ' বনালে ভিডিঅ' বনাই মানে গোটেই লগালগ চব মানে দি দিলে ফেচবুকে চবে এটা তোমাৰ পৰা শুনিম তুমি কেতিয়া গাইছিলা সেই গানটো আৰু কেনেকৈ ভাইৰেল হ'ল তুমিতো মোবাইল নচলোৱা বা তোমাৰ হয়তো চাগে ফেচবুক নাই কাৰণ তোমাৰ 12 বছৰ হৈছে তুমি কেনেকৈ গম পালা যে তোমাৰ গানটো ইমান ভাইৰেল হ'ল মোক হে মান জুনে কৰিছিলে ৰেকৰ্ড হেদিয়ে ক'লে মোক কি বুলি ক'লে তোমাৰ গান বলে ভাইৰেল হৈছে তুমি তেতিয়া বুজি পাইছিলা নে ভাইৰেল মানে কি পাইছিলো মানে ৰাইজৰ ওচৰতে গৈছে আৰু তোমাৰ গানটো
আৰু কেনেকুৱা লাগে তেতিয়া কেনেকুৱা লাগিছে বহুত ভাল লাগিছিল লগৰ মই একদম উপালতে মানে নোৱাৰিছে থাকিবলৈ নোৱাৰিছা নেকি থাকিবলৈ আজি এতিয়া তুমি কেমেৰাৰ সন্মুখলৈ আহিলা তাৰপিছত আজি সকলোৱে তোমাক চাই আছে তুমি টিভিত ওলাই আছা মাক কি বুলি ক'বা এতিয়া মাক কম আৰু আজি টিভিত আহি গ'লা আৰু নিজৰ মাতৃৰ সন্মুখত পুত্ৰৰ এটা সুখৰ অনুভৱ আচলতে সি যথেষ্ট কম বয়সীয়া তাৰ বয়স 12 বছৰ সেই 12 বছৰ বয়সত সি নিজৰ প্ৰতিভাৰ বলত আজি এইখন মঞ্চ পাইছে ইয়াতকৈ হয়তো আৰু ডাঙৰ ডাঙৰ মঞ্চ লাভ কৰিব বহু শিল্পীয়ে তাৰ গান শুনিছে আৰু আমিও আশা কৰিছোঁ সি বহুত আগুৱাই যাব পাৰিব আৰু যি ধৰণৰ নিজৰ মনোবল সেই মনোবলটো কিন্তু এই 12 বছৰ বয়সতেই যথেষ্ট ৰূপত আছে গতিকে তাৰ পৰা আমি বহুত আশা কৰিব পাৰোঁ মই তোমাক মাইক্ৰফোনটো দিব বিচাৰিছোঁ প্ৰথমতেই তুমি কি গান গাবা যদিহে আমাৰ ঈশান নিউজৰ দৰ্শকসকলক তুমি অনুৰোধ কৰোঁ তেতিয়াহ'লে তুমি কোনটো গান গাবা এতিয়া মোৰ মনৰে কল্পনাটো লোৱা মোৰ মনৰে কল্পনাত যে তুকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না অভিনৱ মৰমেৰে বিয়াকুল কৰা না মোৰ মনৰে কল্পনাত যে তুকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না অস্থিৰ আবেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অস্থিৰ আবেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত যে তুকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না খুব সুন্দৰ তোমাৰ গান শুনি আচলতে আমি আচৰিত হৈ পৰিছোঁ কাৰণ 12 বছৰ বয়সত আমি আচলতে ভালকৈ কথা ক'ব পৰা নাছিলোঁ মানে আমি 10 জনৰ আগত যেতিয়া কথা ক'বলৈ ওলাই আহোঁ সেই সময়ত আমি সংকোচবোধ কৰিছিলোঁ তুমি আচলতে এইবোৰ শব্দ বৰ্তমান সময়ছোৱাত যিবোৰ গান গাই আছা সেইবোৰ উচ্চাৰণ কৰিবলৈও আচলতে আমাৰ কাৰণে যথেষ্ট কঠিন আছিল তুমি যিখন বিদ্যালয়ত পঢ়া তুমি 5ম শ্ৰেণীৰ ছাত্ৰ আৰু তোমাৰ লগত আৰু কোনোবাই গান গায়নে আৰু মানে মোৰ লগৰটো কোনো নাগায় মোৰ হেই গায় মোৰ আপাই গায় আৰু ঘৰত কোনে গান গায় ঘৰত মায়ে গায় আৰু মাৰ গান শুনি তুমি গান গাবলৈ শিকিলা মায়ে কেনেকৈ গান গায় মানে মা মানে ভালকে নাজানে মা মানে কিছুমান মানে সুৰবোৰ কৈ দিয়ে মোক মানে কিছুমান টান গানবোৰ হ'লে মোক সুৰবোৰ কৈ দিয়ে কেনেকৈ মানে টানিব লাগে মানে কেনেকৈ মানে সুৰটো মিলাব লাগে সেইটো কৈ দিয়ে সেইটো সুধিয়ে মানে মই গাওঁ এতিয়া আমি মাৰ গান শুনিব লাগিব হয়নে শুনিব লাগিব গতিকে আমি মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ তেখেতে গান শুনাব কাৰণ আপোনাৰ সন্তানৰ এই যি যাত্ৰা এই যাত্ৰাত আপোনাৰ যথেষ্ট বৰঙণি আছে গতিকে আপুনিও সাংস্কৃতিকভাৱে যথেষ্ট কাম কৰাৰ বা সাংস্কৃতিক এটা মন আছে গতিকে সাংস্কৃতিক মনটোৰ কাৰণে আপোনাৰ সন্তানেও আজি এই ক্ষেত্ৰত আগুৱাই গৈছে আৰু অভিৰাজ পুনৰ তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ তুমি যিখন বিদ্যালয়ত পঢ়া সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মাজত বা বিদ্যালয়খনৰ কেনেকুৱা পৰিৱেশ গান গাবলৈ তোমাক সুবিধা দিয়েনে বহুত সুবিধা দিয়ে মানে এনেকুৱা স্কুল মানে মই দেখা নাই মানে যিমান স্কুল আগতে মানে অকণ চেঞ্জ হৈছিলে বেলেগ স্কুল মানে মই পাত্তা নিদিয়ে খালি এই স্কুল পঢ়িছোঁ কাৰণ মানে গানৰ চব সুবিধা দি দিছে মাইক্ৰফোন আছে চাউণ্ড বক্স আছে মানে গান গাবলৈ কেতিয়া সেই বাধা নিদিয়ে গানটো নাগাবা মানে সদায় মানে আমাৰ প্ৰধান শিক্ষকী শ্ৰীযুক্তা মিনুৱা দিহিঙীয়া বাইদেউ তেওঁ মোক সদায় গান গাবলৈ শিকায় মই আগতে সাহসো নকৰোঁ গান গাবলৈ মানে লাজ কৰোঁ বহুত তেওঁ মোৰ লাজটো ভাঙিলে চব ওচৰত লাজ কেনেকুৱা লাগিছিলে মানে কেনেকৈ লাগে মানে লাজ লাগে আৰু মানে মানুহ দেখিলে মানে লাজ লাগে কেনেকৈ গান গাম তেওঁ মানে লাজটো ভাঙিলে তাৰপিছত এতিয়া কথাটো হ'ল কি তোমাৰ যি বিদ্যালয়খনৰ নাম আমি জানো তুমি ঈশান নিউজৰ দৰ্শকসকলক তোমাৰ বিদ্যালয়খনৰ পৰিচয় জনাই দিয়া মই
আমাৰ স্কুলখনৰ নাম হৈছে বিদ্যালয়খন পাৰ্বতী প্ৰসাদ বৰুৱা প্ৰাথমিক বিদ্যালয়। আৰু এতিয়া আমি ঘৰখনৰ কথালৈ আহিব বিচাৰিছোঁ। যিহেতু আমি গম পাইছোঁ যে আপোনাৰ স্বামী আৰু অভিৰাজৰ পিতৃ এগৰাকী আৰক্ষী, আৰু ডাঙৰ হৈ তোমাৰ কি হ'বলৈ মন যায়? আৰক্ষী হ'বলৈ মন যায় নে গায়ক হ'বলৈ মন যায়? গায়ক হ'বলৈ মন যায়। আৰু দেউতা যথেষ্ট ব্যস্ত থাকে তোমাৰ। দেউতাই তোমাক কি বুলি মাতে? দেউতাই মোক বেটা বুলি মাতে। আৰু মায়ে? মায়ে অভি বুলি মাতে। কাক বেছি ভাল পোৱা তুমি? দুজনকে সমান ভাবোঁ। সমান ভাবা, আচলতে সেয়াই লাগে। আৰু তুমি যথেষ্ট খুব কম সময়তে ৰাইজৰ মাজত ভাইৰেল হৈ পৰিছা। আমি আৰু এটা গান শুনি লওঁ, হয়নে? এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো, এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো, পাখি মেলা অতীত কিদৰে পাহৰো, এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। আৰু যিহেতু খুব সুন্দৰ এটা গান পুনৰবাৰ তুমি শুনালা, আৰু তুমি এতিয়ালৈকে আমি জনাত আনুষ্ঠানিক কোনো শিক্ষা গ্ৰহণ কৰা নাই গানৰ। গান শিকিবলৈ মন যায়নে? যায়। যদিহে তুমি উপযুক্ত সুবিধা পোৱা, এগৰাকী ভাল শিল্পীৰ লগত গান গাবলৈ সুবিধা পোৱা, নিশ্চিতভাৱে তুমি শিকিবা। আমি এই মুহূৰ্তত আমাৰ যিহেতু এই অনুষ্ঠান হয়তো কোনোবা শিল্পীয়ে চাই আছে, যদিহে আপোনালোকে চাব বিচাৰে বা অভিৰাজৰ নিচিনা কণ্ঠক পাব বিচাৰে, তেতিয়াহ'লে আমাৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু আমিও বিচাৰোঁ এনে প্ৰতিভা উজলি যাওক, এনে প্ৰতিভা এখন মঞ্চ লাভ কৰক। আমাৰ হয়তো যদি কোনোবা যোগাযোগ কৰিব বিচাৰে, কোনোবা শিল্পীয়ে যোগাযোগ কৰিব বিচাৰে, কোনোবা চৰকাৰী গৃহৰ পৰা যদি যোগাযোগ কৰিব পাৰে, তেতিয়াহ'লে আমি এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিম। গতিকে আপোনালোকেও এই ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে। আমি পুনৰবাৰ অভিৰাজৰ ওচৰলৈ যাব বিচাৰিছোঁ। অভিৰাজ, যিহেতু কিছুমান কথা আমি ক'ব লাগিব যে নিৰ্দিষ্ট কিছু ছাত্ৰ ছাত্ৰীৰ তোমাৰ এই আগবাঢ়ি অহাৰ ক্ষেত্ৰত ভূমিকা আছে। আমি ক'ব লাগিব সেই প্ৰশিক্ষাৰ্থীসকল যিসকলে ট্ৰেইনিং কৰি আছিল, সেইসকলে কিছু ভিডিঅ' গ্ৰহণ কৰিছিল। তোমাৰ মনত আছেনে যিকেইজনে ভাইৰেল কৰিছিল, তোমাৰ গানটো বিয়পাই দিছিল? কোনোবা নাম আছে? এজনৰ নাম হৈছে দীপক বৰুৱা, এজনৰ নাম হৈছে ধীৰাজ গগৈ। আচলতে তেওঁলোকে প্ৰথম ফেচবুকত আপলোড কৰিছিলে ভিডিঅ'টো, হোৱাটছআপত আৰু ফেচবুকত ভাইৰেল কৰিছিল। আৰু তাৰপিছত আচলতে বিভিন্নজনে আমাৰ সৈতেও সেই প্ৰতিষ্ঠানৰ লগত জড়িত বা সেই ট্ৰেইনিং প্ৰগ্ৰেমটোত উপস্থিত থকা আমাৰ লগতো বহুত যোগাযোগ কৰিছিল। আৰু আমি এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ ঈশান নিউজৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে, অভিৰাজক আজি ঈশান বিশেষৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ ক্ষেত্ৰত আমাৰ সোণাৰীৰ স্থানীয় সংবাদদাতা অভিজিত ভূঞেও যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল। আচলতে সকলোৱে বিচাৰে, স্থানীয় সংবাদদাতাসকলেও আচলতে বিচাৰে সেইসকল প্ৰতিভা কেনেকৈ উজলি আহিব পাৰে, কেনেধৰণে এখন মঞ্চ লাভ কৰে। আৰু আমাৰ এই যি অভিৰাজক এখন মঞ্চ দিয়াৰ কাৰণে আমি যি চেষ্টা গ্ৰহণ কৰিছিলোঁ, সেই ক্ষেত্ৰত কিন্তু অভিজিত ভূঞেও যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল। আমি এই চেগতে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই মুহূৰ্তত আৰু এটা গান শুনিম, যিহেতু 15 আগষ্ট সমাগত, আৰু তাৰ লগত সংগতি ৰাখি তুমি এটা দেশপ্ৰেমমূলক যদি গীত গাব পাৰা তেতিয়া গোৱা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, অচিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, বহাগতে আমাৰে আই মুহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আই ৰেখি, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। খুব সুন্দৰ এটা গান গাইছা পুনৰবাৰ। আচলতে আমি গানৰ লগতে আৰু কিছুমান কথা পাতিব বিচাৰিম। তুমি কি খাই ভাল পোৱা? আইচক্ৰীম খাই ভাল পাওঁ। আইচক্ৰীম খাই ভাল পোৱা। আৰু ঠাণ্ডা দিনত আইচক্ৰীম খাবা নাই? ঠাণ্ডা দিনতো খোৱা নেকি? ঠাণ্ডা দিনত আইচক্ৰীম খুব ভাল লাগে। আৰু মায়ে কেনেকুৱা ধৰণৰ তোমাক খানা যোগান দিয়ে?
মই ৰুটি খাওঁ ৰুটি খাই ভাল পোৱা দুপৰীয়া ভাত খাওঁ ৰাতি ৰুটিয়ে চলে ৰাতি ৰুটি আছিল আলু পৰঠা বেছি ভাল আলু পৰঠা খাওঁ বেছি আৰু তুমি মোবাইল যেহেতু মাৰ মোবাইল ব্যৱহাৰ কৰা তেতিয়া তুমি ইউটিউবত কি শুনা বেছিকৈ বা কি চোৱা গান বেছি চাওঁ কাৰ গান আটাইতকৈ ভাল জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ উপৰিও তুমি কাৰ গান ভাল পোৱা নীল আকাশৰ আমি তোমাৰ পৰা জুবিন গাৰ্গৰ গান শুনি আছোঁ অসমীয়া গান যথেষ্ট শুনিলোঁ আৰু শুনিম এৰি নিদিওঁ এতিয়া তোমাক এটা কথা সুধিব বিচাৰিছোঁ নেশ্যনেল প্লেটফৰ্মলৈ তুমি যাব বিচাৰা নেকি নেশ্যনেল প্লেটফৰ্ম মানে বিচাৰা তুমি হিন্দী বা বলিউডৰ কোন গায়কক তুমি ভাল পোৱা কিশোৰ কুমাৰ এটা গান आने वाला पल जाने वाला है हो सके तो इसमें जिंदगी बिता दो पल जो ये जाने वाला है ओ आने वाला पल जाने वाला है ঠিক আছে আসলতে কি বুলি কম আসলে ভাষা নাই তুমি ইমান সুন্দৰ গাইছা যে আজি মই ক'বলৈ ভাষা নাই খুব আসলতে ক'ব লাগিব খুব সুন্দৰ গান গাইছে আৰু খুব সুন্দৰ প্ৰতিভা আছে আমি আসলতে কিছু বোকাৰ পদুমক বৰ্তমান সময়ছোৱাত মঞ্চ দিয়াটো খুব প্ৰয়োজন হৈ পৰিছে আমি সততে শিল্পী বুলি বিভিন্নজনক কওঁ কিন্তু এইসকল আসলতে প্ৰকৃত শিল্পী যিসকলৰ নিজেই কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ কেৱল শুনি গান গাইছে কি সুন্দৰ গান গাইছে সেয়া নিশ্চিতভাৱে নকৈ কোৱাৰ প্ৰয়োজন নাই যাৰ কাৰণে আসলে কেতিয়াবা সুযোগ লাভ কৰে আৰু সেই সুযোগ হয়তো সেইসকল প্ৰশিক্ষাৰ্থী যিসকলে ট্ৰেইনিং কৰিবলৈ গৈছিলে সেইসকলে দেখিছিল আৰু সেইসকলে মোবাইলত বন্দী কৰিছিল ভাইৰেল কৰিছিল আৰু সেইসকলক মই এই হিচাপতে ইছান নিউজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে কিছুমান বোকাৰ পদুমক বিচাৰি উলিওৱাৰ দায়িত্ব কেৱল সংবাদ মাধ্যমৰে নহয় আপোনালোকৰো আছে গতিকে আপোনালোকে যি ভূমিকা গ্ৰহণ কৰিলে নিশ্চয়কৈ প্ৰশংসনীয় আমি তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ মাতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ আজি এখন মঞ্চ লাভ কৰিছে ইয়াৰ বিদ্যালয়খনৰ এটা পৰিৱেশ দিছে এই ক্ষেত্ৰত আপুনি কি ক'ব মই হেতু ভাবো যে মোৰ ল'ৰা যেনেকৈ সব একে মানে সবে এনেকৈ মানে আগবাঢ়ি যাওক সবৰে নিজৰ কলা এটা থাকে কাবাৰ আৰ্ট কৰিবলৈ মন যায় কাবাৰ ডান্সত বেছি হেৰি থাকে বা কাবাক গান গোৱাটো মই হেতুৱে ভাবো যে আজি অভিৰে এনেকুৱা ভাল প্লেটফৰ্ম এটা পাইছে সব যিমান ল'ৰা ছোৱালীছে সবৰে মানে ভৱিষ্যত মানে ভাল হেৰি হওক মই হেতুৱে মানে কামনা কৰোঁ আৰু যেহেতু আপোনাৰ স্বামী যথেষ্ট ব্যস্ত হৈ থাকে আৰু তাৰ মাজত সি আপোনাৰ ওচৰতে বেছি সময় হয়তো কটায় আৰু আপুনি আপোনাৰ সন্তানক ভৱিষ্যতে কি হোৱাটো বিচাৰে তাক মই সি গানতে তাৰ বেছি মানে মন হয় তো মই সেইটো গানটো মানে ছিংগাৰ হ'লে মই বহুত মানে মোৰো অকণমান তাৰ দেখি মোৰো মানে অকণমান মনটো ভাল লাগে মোৰ লগত মানে তাৰ গান গাবলৈ হেৰি কৰোঁ মানে ভাল ছিংগাৰ এটা হ'লে মোৰ মনটো বহুত ভাল লাগিব আৰু আশীৰ্বাদ লাগে চবৰে হয় আৰু যদিহে ভাল সংগীত শিল্পীৰ তত্ত্বাৱধানত অভিৰাজে প্ৰশিক্ষণ ল'বলৈ সুবিধা পায় নিশ্চয়কৈ আগবঢ়াই দিব আৰু আমি এটা কথা জানিব বিচাৰিছোঁ যেহেতু বহু শিল্পীৰ অনুষ্ঠান থাকে সাংস্কৃতিক অনুষ্ঠান থাকে আমি পুনৰ তোমাক কাষলৈ আহিব বিচাৰিছোঁ তুমি অহাবাৰ বিহুত বা বিভিন্ন ধৰণৰ অনুষ্ঠান থাকে এই অনুষ্ঠানবোৰত কাৰ সৈতে অনুষ্ঠান কৰিবলৈ মন আছে জুবিন গাৰ্গৰ লগত আৰু জুবিন গাৰ্গে যদি অনুষ্ঠানটো চাই আছে তেতিয়াহ'লে আমি এই বাৰ্তাটো শুনাব বিচাৰিলোঁ নিশ্চয়কৈ সি কৈছে সেই কথা ইয়াৰ উপৰিও যথেষ্ট শিল্পী আছে সেইসকলেও যদিহে ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আমি পৰিয়ালৰ ঠিকনা দিম এতিয়া আমি ঘৰখন ক'ত বা গাঁওখন কি বা গাঁৱৰ পৰিৱেশটো কেনেকুৱা আমি এই কথাবোৰ অলপ জানিব বিচাৰিম আপোনাৰ মুখেৰে আমি আগত শিৱসাগৰত আছিলোঁ আমাৰ মানে ভাড়াঘৰ লৈ আছিলোঁ তাত আমি হলি নিমখ দিছিলোঁ ইয়াত তাৰপৰা তেওঁ মানে ট্ৰেন্সফাৰটো সোণাৰী থানাত হ'ল তাৰপৰা এৰি সোণাৰীত নিজৰ ঘৰ তাৰপৰা ট্ৰেন্সফাৰ হোৱাৰ কাৰণে আমি ইয়ালৈ গুচি আহিলোঁ তাৰপৰা এনেই পৰিৱেশটো বহুত ভাল বহুত মানে ঠাণ্ডা পৰিৱেশ হুলস্থুল নহয় মানে ভালকৈ মানে মানুহ এটা শান্তিকৈ মানে থাকিব পাৰে আৰু সেই অঞ্চলটোত সংগীত চৰ্চা কৰিব পৰাকৈ এটা পৰিৱেশ ভৱিষ্যতে হয়তো গঢ়ি উঠিব আৰু এতিয়া যেহেতু ভাইৰেল হৈ পৰিলে গানটো ভাইৰেল হৈ পৰাৰ পিছত আপোনালোকৰ লগত কোনে যোগাযোগ কৰিছে
মানে আমাৰ যিমান মানে ৰিলেটিভ আছে মানে সবে মানে ফোন কৰিছে অভিৰাজক এনেকৈ দেখিছোঁ আমি নিউজত দেখিছোঁ বহুত ভাল লাগিছে তাক মানে আমি আশীৰ্বাদ দিছোঁ ইয়াৰো আগবাঢ়ি যাওক ফোন কৰি আছে মানে এতিয়ালৈকে মানে আৰু আজি আপোনালোক গুৱাহাটী আহিছে বুলি গম পায় নে গম পায় কেনেকুৱা কৈছে ভাল পাইছে মানে অভিৰাজক আশীৰ্বাদ দিছে আজি ইমান ভাল মানে হেৰি পাইছে আমাক বহুত ভাল লাগিছে আৰু আগবাঢ়ি যাওক সি আমি সেইটোহে মানে কামনা কৰোঁ আমি পুনৰ তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ আকৌ গান শুনিম এই নিদিওঁ গান গাই ভাল পোৱা ন আৰু গান গাইতো আমনি পোৱা নাই আৰু গানকে তুমি নিচা বুলি ধৰিছা আৰু গানকে তুমি ভাল পোৱা গতিকে গান গাবলৈতো বেয়া নালাগিবই গতিকে গান আজি যিমান মন যায় সিমান গাবা আৰু নে কি আৰু এটা আমি শুনিব বিচাৰিছোঁ গান মায়াবিনীটো গাই দিওঁ ঠিক আছে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণ তুমি যে মোৰ শুকান বন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহুদিনৰে আপোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে নাচোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহুদিনৰে আছোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু খুব সুন্দৰ এটা গান গাইছা তুমি এটা নহয় গোটেইকেইটা গানেই ভালেই গাইছা আৰু খুব ভাল গাইছা বুলি ক'ব লাগিব আচলতে তোমাৰ প্ৰতিভা দেখি আমাৰ সকলো কৰ্মচাৰীও আচৰিত হৈ পৰিছে কাৰণ এনে প্ৰতিভা খুব কম থাকে মাত্ৰ 12 বছৰ বয়স তাৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত আৰু আজিৰ যেহেতু তুমি ৰাতি ট্ৰেইনত আহিছিলা ট্ৰেইনত আহোঁতে শুইছিলা নাই শুইছিলোঁ আৰু আহি ৰাতিপুৱা পাইছাহি আৰু তাৰপিছত আজি ষ্টুডিঅ'লৈ আহিছা যথেষ্ট ভাগৰুৱাও হৈ আছা তথাপি ইমান ধুনীয়া গাইছা শুইছিলা বাকী খেলা ধূলা কৰা নাই কৰোঁ কি খেলা বেছি খেলোঁ লুডু বেছি খেলোঁ চোৰ পুলিচ খেলা কাৰ লগত খেলা এই স্কুলৰ লগত স্কুলত খেলা স্কুলত দুষ্টালি কৰা নাই কৰোঁ আৰু ঘৰত নকৰা কেলে এনেই মালে ভয় লাগে নাই লাগে দেউতালে ভয় লাগে নাই কি বুলি ভয় খুৱায় বেয়া কাম কৰিলে এনে মাৰে তাৰপিছত তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰখনতো গান আৰু পঢ়া শুনা দুটা কাম তুমি একেলগে কৰিব লগা হৈছে গতিকে তোমাৰ পঢ়া শুনাটো আগবঢ়াই নিছা নে সমানে নিশ্চয় আৰু দুইটা সমানে আগবঢ়াই নিব লাগিব আৰু আমিও আশা কৰিছোঁ তোমাক ভৱিষ্যতে এগৰাকী ভাল শিল্পী হিচাপে দেখোঁ আৰু ভাল মানুহ হিচাপে যাতে তুমি সমাজত প্ৰতিষ্ঠা হ'ব পাৰা আমি আশা কৰিছোঁ আৰু তোমাৰ গানবোৰ চাই আচলতে আমি উপলব্ধি কৰিছিলোঁ এইগৰাকী অভিৰাজ বুলি আচলতে আমি গম পোৱা নাছিলোঁ প্ৰথম কোন আমি ব্যক্তিগতভাৱে ক'ব বিচাৰিছোঁ ভিডিঅ'টো পাইছোঁ যেতিয়া আমি কোন গম পোৱা নাছিলোঁ তাৰপিছত আমি দুই একক খবৰ কৰিছিলোঁ আমি অভিজিতৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তাৰপিছত গম পালোঁ যে সেয়াৰ নাম অভিৰাজ বৰগোহাঁই আৰু অভিৰাজ বৰগোহাঁইৰ কথা আমি জানিলোঁ জনাৰ পিছত আচলতে যথেষ্ট ভাল লাগিছে আৰু বিদ্যালয়খনৰ যি পৰিৱেশ সেয়া নিশ্চয়কৈ প্ৰশংসা কৰিব লগা কাৰণ বহু বিদ্যালয়ত এনেধৰণৰ পৰিৱেশ নাথাকে আৰু এইখন হৈছে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত বহুতো প্ৰশ্ন বৰ্তমান সময়ছোৱাত আহে যে চৰকাৰী বিদ্যালয়ৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত কিমান আগবঢ়া বা সহবিদ্যায়তনিক দিশসমূহৰ ক্ষেত্ৰত কিমান আগবঢ়া কিমান স্কোপ আছে কিমান পৰিসৰ আছে ইয়াক লৈ যথেষ্ট প্ৰশ্ন আহে তাৰ মাজত সি কিন্তু চৰ্চা কৰিবলৈ সুবিধা পাইছে নিশ্চিতভাৱে বিদ্যালয়খনকো আমি এই চেগতে ধন্যবাদ দিব বিচাৰিছোঁ
অভিৰাজ এতিয়া কোৱাচোন তুমি ঈশান নিউজৰ ষ্টুডিঅ'ত আহিলা প্ৰথমতে সোমাই আহিলা কি দেখি ভাল লাগিলে বিল্ডিংবোৰ দেখি ভাল লাগিলে বিল্ডিংবোৰ দেখি ভাল লাগিলে প্ৰথমবাৰৰ কাৰণে এনেকুৱা ষ্টুডিঅ'ত আহিছা প্ৰথমবাৰ আৰু প্ৰথমবাৰ আহিছা তুমি এতিয়া গৈ পেলাই কি বুলি ক'বাগে লগৰবোৰ সুধিবতো তোমাক সুধিব মোক কৈ আছিলে তই ডাঙৰ মানুহ হ'লে আমাক পাহৰি যাবি বুলি মই ক'লো নাপাহৰোঁ পাহৰি যাবি বুলি কৈছে নি নাই নাপাহৰে হয় আৰু তাত গৈ গৈ কি সুধিব তোক বুলি মই ক'লো গানৰ বিষয়ে সুধিব চাগে বুলি তাৰপিছত সেয়াই আকৌ এটা গান শুনো আৰু নেকি বিষ্ণু ৰাভা গান গাবা বিষ্ণু আজি মন্দিৰৰ দুৱাৰত গাম ঠিক আছে গোৱা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা শুনো সংগল আৰতি গান শুনো সংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ নাচি উঠে ভকতৰে প্ৰাণ ও তোৰ হ'ল যে পূজাৰে বেলা ও তোৰ হ'ল যে পূজাৰে বেলা মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা ধন্যবাদ খুব সুন্দৰ আচলতে প্ৰতিটো গীতেই খুব সুন্দৰকৈ তুমি গাইছা আৰু ইমান সুন্দৰকৈ তুমি কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ শিকিছা কঠিন হোৱা নাছিল নে কঠিন নাই কঠিন হোৱা নাছিল এটা শুনিলে মুখস্থ মাথাত সোমাই যায় আৰু তোমাৰ গানবোৰ মানে কিমান দিন লাগে মুখস্থ কৰোঁতে এদিনত মুখস্থ হৈ যায় 24 ঘণ্টাতে মুখস্থ হৈ যায় আৰু নতুন গানবোৰ শুনা নে না কাৰ গান তুমি শুনিছা আমি গাবলৈ নকওঁ বাৰু ভয় খাব নালাগে নতুন গায়ক পাপন দা গান এটা পাৰি নি হ'ব একো নাই মুখস্থ নাই তাৰপিছত আৰু যথেষ্ট তুমি খুব কম সময়তে গানবোৰ মুখস্থ কৰা আৰু তাৰপিছত সুৰবোৰ আৰু সুৰবোৰ যেতিয়া ভুল হয় তেতিয়া মায়ে কি কৰে অকমান শিকাই মেলি শব্দবোৰ কৈ দিয়ে শব্দবোৰ মানে কোন শব্দ সুৰবোৰ কৈ দিয়ে শব্দবোৰ কৈ দিয়ে মানে গম পাইছো সুৰবোৰটো মাথাত আহি যায় খালি শব্দবোৰ মাথাত নাহে শব্দবোৰ টাইম লাগে একো নাই নিশ্চয়কৈ এতিয়া যথেষ্ট এটা ভাল তোমাৰ গতি হৈছে আৰম্ভ হৈছে যাত্ৰাপথ এয়া তোমাৰ আৰম্ভণিহে তুমি আৰু বহুত পৰিসৰ পাবা ডাঙৰ ডাঙৰ মঞ্চ পাবা ডাঙৰ ডাঙৰ শিল্পীৰ লগত তুমি গান গাব লাগিব আৰু এটা সময়ত অভিৰাজ বুলি ক'লে সকলোৱে চিনি পাব তেনেকুৱা এটা পৰিৱেশ তুমি লাভ কৰিবা আমিও আশা কৰিছোঁ তেনেকুৱা আমি যদিহে তোমাৰ অসুবিধা নহয় আৰু এটা গান যদি শুনো মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া খুব সুন্দৰ আচলতে এই গানবোৰ আমি শুনি থাকিবলৈ মন গৈ আছে আৰু আপুনি যেতিয়া যেতিয়া গান গাই থাকে এই ঘৰত গান গায় নাই ঘৰতো গান গাই থাকে আৰু মানে এনেকুৱা মাইক এটা বক্স আনি থৈ সেইটোতে মানে পুৰা গায় চিঞৰি গান গোৱা বঢ়িয়া এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি
বৰ্তমান বিদ্যালয়খনৰ যি ধৰণৰ পৰিৱেশ সেয়া আমি ইতিমধ্যে গম পাইছোঁ আৰু ইয়াৰ আগতে আপোনালোকে কৈছে যে বিহু মঞ্চতো ই গান গাইছে কেতিয়া গাইছিলা এতিয়া এবছৰ যে বিহু ফাংচনটো হৈছিলে আপোনাৰ হাই ছেকেণ্ডেৰী কলেজৰ বেক চাইডে তাত মানে সি দুটামান গান গাইছিলে আৰু অনাগত দিনতো তুমি গান গাব বিচাৰিবা মঞ্চসমূহত বিচাৰিবা আৰু কি ক'বা এতিয়া শেষত আমি সামৰিব হৈছে আৰু চবকে ধন্যবাদ জনাইছোঁ আৰু আমি অনুষ্ঠান সামৰিব লাগিব আপুনি শেষত কি ক'ব মই আৰু মানে ইমানে ক'ব বিচাৰিছোঁ মোৰ ল'ৰাটোক আপোনালোকে আশীৰ্বাদ দিব আগবাঢ়ি পেলাই আৰু মানে সেইটোৱে কামনা কৰোঁ যিমান যি নহওক মানে সহায়তা অকণমান কৰিব আমাৰ মানে ইমান পৰিস্থিতিও ইমান হেৰি নহয় ভাল নহয় বুজিছোঁ সেইটোৱে মানে আশীৰ্বাদ কৰোঁ আৰু